ঐ তই কিমান পাৰ্চেণ্ট পালি এক্সামত 65%। বঢ়িয়া দেখোন। মোৰ কথা নুসুধিবি আৰু মোৰ যে যি হ'ল ন মানে ক'বই নোৱাৰিম কাকো নকওঁতো 98%। এনেকুৱা বেয়া হ'ব ভাবাই নাই। 110% পাম বুলি ভাবি আছিলোঁ। আৰে যোৱাবাৰে দেখোন 99% পাইছিলোঁ। এইবাৰ অলপ বেছি পাম বুলি ভাবিলোঁ। আচ্ছা ছায়েন্সত কিমান পালি 70 পাইছ। ভালেই দেখোন, কিনো বেয়া। মই নকওঁ জ্ঞান মই ছায়েন্সত দেই, না ক'ব নোৱাৰি, খুবেই বেয়া হৈছে। ছায়েন্সৰ মাৰ্কছে মোকতো একদম মানে মাৰিয়ে পেলাইছে আৰু। মই কিমান পালোঁ কোনো শুনা নাইতো, 100 পাইছোঁ। আৰে 105 পাম বুলি ভাবি আছিলোঁ। ভাবিছিলোঁ এক্সট্ৰা মাৰ্কছ দিব ভাল হেণ্ডৰাইটিঙৰ কাৰণে, নিদিলে অকল 100 দি থ'লে। আচ্ছা ৰেংক কি পালোঁ, ৰেংক যে নুসুধিবি আৰু কি যে হ'ব। ঘৰত যে কেনেকুৱা কম ন ভয় লাগি আছে একদম। ৰেংক 1 পাইছোঁ, ফাৰ্ষ্ট হৈছোঁ। আৰে ফাৰ্ষ্টটো চববাৰ হৈয়ে থাকোঁ, তাতনো কি ডাঙৰ কথা। এইবাৰ ভাবিছিলোঁ আৰু ওপৰৰ ৰেংক পাম, যেনেকুৱা 0 বা এনেকুৱা কিবা। আৰে জোতাকে খুলিছ তই, আৰে মাৰিব খুলিছ।